নমস্কাৰ মোৰ ইউটিউব চেনেল জ্ঞান গংগালৈ সকলোকে স্বাগতম জনাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱীসকল আগৰ দৰে এবাৰো মই এটি নতুন ভিডিঅ' তোমালোকৰ কাষলৈ লৈ আহিছো ভিডিঅ'টোত আমি নজনা বহুখিনি কথা আছে তোমালোকে সুন্দৰকৈ জানিব পাৰিবা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা অনুৰোধ জনাইছো তোমালোকে হাতত এটা কলম আৰু এখন বহি লৈ লোৱা আগৰ দৰেই মই স্ক্ৰীনত দেখুৱাই যোৱা কথাখিনি তোমালোকে লিখি ৰাখিব পাৰিবা আৰু ইয়াৰ পৰা যদি তোমালোকৰ কিবা লাভালাভ হৈছে বুলি ভাবা তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিবা যাতে মোৰ এইদৰে নতুন নতুন ভিডিঅ'সমূহ দিয়াৰ লগে লগে প্ৰথমতে নটিফিকেশ্যনসমূহ তোমালোকে আগতীয়াকৈ পাই থাকা আহাচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ অসমীয়া সমাজৰ বিভিন্ন পিঠা পনাৰ নামসমূহ এক তিল পিঠা নাৰিকল পিঠা ঘিলা পিঠা বৰ পিঠা ফেনী পিঠা খোলা চপৰীয়া পিঠা জোন পিঠা টেকেলি পিঠা টোপোলা পিঠা কল পিঠা চুঙা পিঠা মুঠিয়া পিঠা xutuli পিঠা লুথুৰি পিঠা জাপৰি পিঠা ধুম পিঠা নাঙল ধোৱা পিঠা ভাত পিঠা ভুৰভুৰি পিঠা তাল পিঠা লাও পুলি তাল পিঠা হাঁহ পিঠা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ অসমৰ পিঠা পনাৰ নাম তোমালোকে নিশ্চয় কথাখিনি শুনি ভাল পাইছা ইয়াৰ আগতো মই দুটামান ভিডিঅ' দিয়া আছে নতুন নতুন ভিডিঅ' জানিবলগীয়া কথা মই ডেছক্ৰিপশ্যনত ভিডিঅ'সমূহৰ লিংকখিনি দিয়া থাকিব তোমালোকে টিপি সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা ধন্যবাদ